টেনশন দিয়া না ও তুমি নাজানা এটা কাম করবাচোন তুমি এই পইচাকেইটা কালিৰ পৰা তাৰপিছত অলপ কমাই ল'বা তাৰপিছত দেখা পাবা তুমি পইচা পিছত সেই পইচা হেৰাই খেলাই পাবা কাৰণ তোৰ কিতাপ নললে ইয়াৰ খালি পৰীক্ষা ৰিজাল্ট দিব কি বা কৰে হয় নেকি আপা আছে নাই এতিয়া চেপা ঐ চেপা পৰীক্ষা ৰিজাল্ট দিব পাছ কৰিব নকৰা মই কি জানো মাষ্টাৰ জানে কি মাষ্টাৰ জানবো ঐ আপা যদি পৰীক্ষা বেয়া হয় তোকো মই চিনি নাপাওঁ তই মোকো চিনি নাপাবি মই কিন্তু কৈ দিছোঁ কালি যদি পৰীক্ষা বেয়া হয় তেতিয়া তই গম পাবি আচ্ছা ঠিক আছে কি হৈছে অৱস্থা বাতৰি কিন্তু দুটা অৱস্থা আছে পৰীক্ষা ৰিজাল্টৰ কথা কি হ'ল দিয়া কোনে কয় তোক মই চিনি নাপাওঁ কি কয় মান সন্মান গোটাই হেলাম মোৰ কালি দেখোন কৈছিল পৰীক্ষা বেয়া হলে আকৌ পাবা নালাগে চিনি পাবা নালাগে সেইকাৰণে কৈছিল মই তাৰ মানে পৰীক্ষা বেয়া হৈছি এইটো মই কি জানো এতিয়া আপুনিহে জানিব এই চাও এটা কাম কৰচোন এটা মাৰ্কশ্বিট কান লৈ ক'তবা থৈছি চাই হ'ব এইখন লওক তুমিয়ে মাতি দিয়াচোন গণিত পাঁচ অসমীয়া 11 সমাজ বিজ্ঞান 9 আৰু কলা শিক্ষা 2 টোটেল 30 হাও তো টোটালে চুন পাস করছি কিন্তু তোমার টিউশনও দিয়া নাছিল তাক হাই আপোনালোকৰ চাগে চাই নিশ্চয় ভাল লাগিলে প্ৰথমবাৰৰ কাৰণে আমি কমেডি কৰিছোঁ যদি ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব ধন্যবাদ আকৌ লগ পাম ধন্যবাদ